নমস্কাৰ। আপোনাৰ যদি এটা ইউটিউব চেনেল আছে বা চেনেলটো যদি আপোনালোকে খুলি লৈছে কিন্তু গ্ৰ' হ'ব পৰা নাই, ছাবস্ক্ৰাইবাৰো বঢ়া নাই আৰু ভিউও অহা নাই, তেনেহ'লে আপোনালোকে কেনেকুৱা কণ্টেণ্ট ইউটিউবত পাব্লিছ কৰিব আৰু কেনেকুৱা কণ্টেণ্ট ইউটিউবত পাব্লিছ কৰিলে সেই ভিডিঅ'টোৰ ওপৰত ভাল ভিউ আহিব আৰু লগতে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বাঢ়িব। তো তেনেকুৱা কণ্টেণ্ট কেনেকৈ বিচাৰিব, ক'ৰ পৰা উলিয়াব, ক'ত পাব, এইখিনি ইয়াৰ সবিশেষ কিছু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'ব খুজিছোঁ। এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেইখিনি তথ্য ভালকৈ বুজি লৈ কিনে প্ৰচেছখিনি ফ'ল' কৰি আপোনালোকে ইউটিউবত ভালকৈ গ্ৰ' আপ হ'ব পাৰিব, ছাবস্ক্ৰাইবাৰৰ সংখ্যা বঢ়াব পাৰিব আৰু ভিউ আহিব। আৰু যিটো আপোনালোকৰ ৱাটচ টাইম, এই ৱাটচ টাইমো এনেকুৱা লং ভিডিঅ'ৰ দ্বাৰাই বহুতখিনিলৈকে বৃদ্ধি পাবৰ বহুতখিনি এটা সুযোগ আছে। তো এনেকুৱা কণ্টেণ্ট আপোনালোকে বনাওক আৰু এইবিলাক কণ্টেণ্ট আচলতে মিছ নকৰিব। যিবিলাক বহুতখিনি পুৰণা ইউটিউবাৰ, বহুতে জানে তেওঁলোকে কেনেকুৱা কণ্টেণ্ট বনালে ৱাটচ টাইম বাঢ়ে, তেওঁলোকে এনেকুৱা কণ্টেণ্ট বিচাৰি এনেকুৱা কণ্টেণ্টৰ ওপৰতে ভিডিঅ' বনাই আছে আৰু এনেকুৱা কণ্টেণ্টৰ ওপৰতে বহুত নতুন চেনেলো খুলি আছে। তো এনেকুৱা চেনেল দিয়ে পটাপট সোনকালে ভাইৰেল হৈ কিনে পটাপট ছাবস্ক্ৰাইবাৰৰ সংখ্যা বৃদ্ধি পাব পাৰি আৰু লগতে যিটো ৱাটচ টাইম, এই ৱাটচ টাইমো বৃদ্ধি কৰিব পাৰি। তো আপোনালোকেও এনেকুৱা কণ্টেণ্ট মিছ নকৰি কিনে আপোনালোকেও এনেকুৱা কণ্টেণ্টৰ ওপৰতে ভিডিঅ' বনাওক। তো আহক কি কণ্টেণ্ট, কি সবিশেষ, ইয়াৰ বিষয়ে আমি কিছু এই ভিডিঅ'টোৰ যোগে মোৰ মোবাইল স্ক্ৰীণত আপোনালোকক বুজাবলৈ প্ৰয়াস কৰি। তো আহক আমি মোবাইল স্ক্ৰীণলৈকে আগবাঢ়োঁ। তো বন্ধুসকল, এয়া মোৰ মোবাইল স্ক্ৰীণখন আপোনালোকে দেখিব পাৰিছে আৰু ইয়াতে এইটো চাব পাৰে, ভাইৰেল IPS মিথিলেশ 707। এইজন হৈছে কেইদিনমান আগতে এটা পষ্ট ওলাইছিল, ফেচবুকতো পোৱা গৈছে এই পষ্টটো, যে এজন 18 বছৰ বয়সতে এজন বিহাৰৰ ল'ৰা IPS হৈছে। সেই IPS আচলতে অৰিজিনেল নহয়, সেইজন এজন হৈছে ফেক IPS অফিচাৰ। আৰু এইটো এটা সুযোগ লৈ কিনে তেখেতেও ভাল ছাবস্ক্ৰাইবাৰ বুটলিবলৈ সক্ষম হৈছে তেখেতৰ নিজৰ ইউটিউব চেনেলত। আৰু সেই নামেদিও বহুতেই তেনেকুৱা চেনেল খুলি লৈছে, ভাইৰেল IPS মিথিলেশ 707 বুলি। তো আপোনালোকে চাব পাৰে, ইয়াতে ভাইৰেল IPS মিথিলেশ 707ৰ নামত ইয়াতে বহুতকেইটা ইউটিউব চেনেল আছে। ইয়াতে বহুত চেনেলতে ছাবস্ক্ৰাইবাৰৰ সংখ্যা কম আছে, কিন্তু এইটো এটা আপোনালোকে চেনেল চাব পাৰে, 49.1K ছাবস্ক্ৰাইবাৰ আছে। তো এইটো চেনেল আপোনালোকে যদি ইয়াতে অ'পেন কৰি চায় তেনেহ'লে দেখা পাব চেনেলটো খুলিছে 2018 চনতে। আৰু 2018 চনত খুলি এতিয়ালৈকে মাত্ৰ 12টা ভিডিঅ' আপলোড দিছে আৰু 12টা ভিডিঅ' আপলোড দিয়ে ইয়াতে ছাবস্ক্ৰাইবাৰৰ সংখ্যা 49.1K বুটলিবলৈ সক্ষম হৈছে। তো আপোনালোকেও এনেকুৱা কণ্টেণ্টৰ ওপৰতে ভিডিঅ' বনাই কিনে আপোনালোকেও আপোনালোকৰ ভিডিঅ' ভাইৰেল কৰিব পাৰিব। তো এনেকুৱা কণ্টেণ্টৰ ওপৰতে বিচাৰি কিনে আপোনালোকে ভিডিঅ' বনাওক, কণ্টেণ্ট বনাওক আৰু এনেকুৱা কণ্টেণ্টতে ভাল ভিউ আহিব, ছাবস্ক্ৰাইবাৰৰ সংখ্যাও বাঢ়িব, লগতে ৱাটচ টাইমৰ সংখ্যাও বহুতখিনি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তো এনেকুৱা ভিডিঅ' আপোনালোকে বনাওক। আৰু এজন বিহাৰৰ ল'ৰা, ফেক IPS অফিচাৰ হৈ তেখেতে নিজৰ ড্ৰেছযোৰৰ নিজেই টেইলাৰত গৈ নিজে জোখ মাপ দি কিনে ড্ৰেছযোৰ চিলাই লৈ তেনেকুৱা এইখিনি বস্তুখিনি কষ্টিউমখিনি ৰেডি কৰি পিন্ধি কিনে হয়তো ক'ৰবাত ষ্টাইল দিছে বা কিবা কৰিছে, গম নাপাওঁ। সেইখিনি কৰিয়ে তেখেতে ইউটিউবৰ চেনেলৰ বহুতখিনি ছাবস্ক্ৰাইবাৰ লৈছে। আৰু যিবিলাক এই নামতে বহুতকেইটা ইউটিউব চেনেল আছে, চবেই একেটাই নাম। আৰু সেই নামৰ চেনেলতে কিন্তু বহুত চেনেলতে ছাবস্ক্ৰাইবাৰৰ সংখ্যা বহুত কমকৈ আছে, কিন্তু সেই এটা চেনেলতে 49.1K ছাবস্ক্ৰাইবাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তো আপোনালোকে এনেকুৱা কণ্টেণ্ট বনাওক। তো আপোনালোকেও এনেকুৱা কণ্টেণ্ট বনাবলৈ প্ৰয়াস কৰক। এনেকুৱা কণ্টেণ্ট আপোনালোকে যদি বনাব পাৰে বা ইউটিউবত বা ফেচবুকত আপোনালোকে যদি কিবা ঘটনা হোৱা যদি দেখা পায়, তেনেহ'লে সেই ঘটনাৰ ওপৰতো আপোনালোকে ভাল কণ্টেণ্ট বনাই, ভালকৈ কণ্টেণ্টটো বনাই ভালকৈ ইউটিউবত পাব্লিক কৰক। আৰু তেনেকুৱা কণ্টেণ্টৰ ওপৰতে আপোনালোকৰ ভিডিঅ'ত ভালকৈ ভিউ আৰু ছাবস্ক্ৰাইবাৰৰ সংখ্যাও বৃদ্ধি পাব, লগতে ৱাটচ টাইমৰো বৃদ্ধি পাবৰ সম্ভাৱনা থাকিব। আৰু যিবিলাক পুৰণা ইউটিউবাৰ, তেখেতসকলে প্ৰায় জানেই যে কি সময়ত কেনেকুৱা ভিডিঅ' বনালে ইউটিউবত ৱাটচ টাইমৰো লগতে ভিউ আৰু লগতে ছাবস্ক্ৰাইবাৰো বহুতখিনি আহে। আপোনালোকৰ যদি ইউটিউব চেনেল এটা আছে তেনেহ'লে আপোনালোকেও আচলতে নিজৰ মতে নহয়, নিজৰ মতে আপোনালোকে কেতিয়াও কণ্টেণ্ট নবনাব। নিজৰ মতে কণ্টেণ্ট বনালে তাত ভিউ বহুত কমকৈ আহে। তো তাৰ বাবে আপোনালোকক ইউটিউবে ছাজেষ্ট কৰে, ইউটিউবে কয়, ইউটিউবৰ যিটো এপ আছে YT ষ্টুডিঅ' বুলি, এই YT ষ্টুডিঅ' এপটো অ'পেন কৰক। আৰু এপটো অ'পেন কৰি তাতে যিটো এনালিটিক্স বুলি আছে, এই এনালিটিক্স অপশ্যনটোত যোৱাৰ পিছত তাতে এটা আৰু ইনস্পিৰেশ্যন বুলি এটা অপশ্যন পাই যাব। এই অপশ্যনটো ক্লিক কৰিলে আপোনালোকে দেখা পাব ইয়াতে টপ চাৰ্চ যিখিনি আছে, টপ চাৰ্চ কণ্টেণ্টসমূহৰ নামখিনি ইয়াতে প্ৰায় আহেই। আৰু এই নামে আপোনালোকে এই নামৰ ওপৰতে আপোনালোকে ভিডিঅ' কণ্টেণ্ট বনাই কিনে ইউটিউবত আপলোড যদি কৰে, তেনেহ'লে আপোনালোকৰ তেনেকুৱা ভিডিঅ'ৰ ওপৰতে ভাল ভিউ আহিব, লগতে ছাবস্ক্ৰাইবাৰৰ সংখ্যাও বৃদ্ধি পাব।
ইউটিউবে যিখিনি বস্তু আপোনালোকক ছাজেষ্ট কৰে সেইখিনি বস্তুৱে প্ৰায় বনাবলৈ চেষ্টা কৰক। আপোনালোকে যদি নিজৰ মতে বনায় তেনেহ'লে তাতে ভিউৱাৰৰ সংখ্যা বহুত কমকৈ আহে। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, নমস্কাৰ, শুভৰাত্ৰি।